এগৰাকী বিশ্ববিখ্যাত শিল্পীয়ে মৃত্যু হ'ব বিচৰা নাছিল। আপুনি জানিলে অবাক হ'ব। তেওঁৰ অতি সোনকালে মৃত্যু হ'ব নোৱাৰে বুলিও দাবী কৰিছিল। কোন সেই বিশেষ ব্যক্তিগৰাকী? চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদনত। একশ্যন ফ্লেকশ্যন মাইকেল জেকসন। হয়, এওঁ মাইকেল জেকসন, যিয়ে নেকি নিজৰ জীৱন দীৰ্ঘায়ু কৰিবলৈ ঘৰতেই প্ৰস্তুত কৰি লৈছিল বিভিন্ন ফৰ্মুলা। নিজৰ থকা কোঠাটোত এচিৰ সলনি সম্পূৰ্ণৰূপে অক্সিজেন চেম্বাৰ কৰি লৈছিল আৰু তাত তেওঁ ৰাতি শুইছিল। তেওঁ জানিছিল অক্সিজেন বেছি থকা ঠাইত থাকিলে শৰীৰৰ কাৰণে বহু উপকাৰী। খোৱাৰ ক্ষেত্ৰতো বিশেষ তৰিকা প্ৰস্তুত কৰি লৈছিল এইজন পপ ছিংগাৰে। খাদ্য খোৱাৰ আগতে খাদ্যবোৰ পৰীক্ষা কৰি লৈছিল তেওঁ। এইবোৰ কৰিবৰ বাবে জেকসনে মানুহ নিয়োগ কৰি লৈছিল। আনকি তেওঁ মানুহৰ লগত হেণ্ডশ্বেক কৰিবলৈ হ'লে হাতত গ্লোভছ ব্যৱহাৰ কৰি লৈছিল, কাৰণ তেওঁ ইনফেকশ্যন হ'ব বুলি ভয় কৰিছিল। ইনফেকশ্যনৰ ভয়ত তেওঁ সদায় 1 ডজনকৈ ইনজেকশ্যন লৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এইগৰাকী ছিংগাৰ ইমানেই জনপ্ৰিয় আছিল যে তেওঁৰ অনুৰাগীসকল পাগলৰ দৰে হৈ পৰিছিল। তেওঁৰ সাজ পোছাক, নৃত্য গীত সকলো কাৰুকাৰ্যতে অনুৰাগীয়ে কপি কৰিবলৈ লৈছিল। আন এক তথ্য আছে মাইকেল জেকসনৰ। তেওঁ নিজকে কুৎসিত বুলি ভাবিছিল, যাৰ কাৰণ তেওঁৰ পিতৃ। সৰুতে পিতৃয়ে তেওঁক হেনো দেখিবলৈ বেয়া বুলি কৈছিল। সেইবাবেই জেকসনে নিজৰ মুখখন মানুহৰ আগত দেখুৱাব বিচৰা নাছিল। তেওঁ সদায় টুপি এটাৰে মুখৰ আধা অংশ ঢাকি ৰাখিছিল। এইগৰাকী ছিংগাৰে বহুবাৰ মুখত চাৰ্জাৰীও কৰি লৈছিল, যাৰ ফলত মৃত্যুৰ পষ্টমৰ্টেমত বুকুত হাড় ভঙা পাইছিল। ইয়াৰ কাৰণ আছিল অধিক চাৰ্জাৰী কৰাৰ ফলত তেওঁৰ শৰীৰত বিষ হৈছিল আৰু এই বিষৰ ইনজেকশ্যনৰ ফলতে এইবোৰ হৈছিল। পপ ছিংগাৰ মাইকেল জেকসনৰ সপোন আছিল 150 বছৰ জীয়াই থকাৰ, কিন্তু বিধিৰ বিধান মানিবলৈ বাধ্য হ'ল এইগৰাকী ষ্টাৰে। মাত্ৰ 50 বছৰ বয়সতে তেওঁ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। জীয়াই থাকিবলৈ ইমানবোৰ কৰিও যেন তেওঁ ব্যৰ্থ হ'ব লগা হয়।